নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো এই ভিডিঅ'টিত আপোনালোকে দেখা পাব আইমি বৰুৱাই অসমবাসীৰ ওচৰত হাত জোৰ কৰি আবেগিক হৈ কিছু কথা কৈ আছে দৰাচলতে ভিডিঅ'টিত আইমি বৰুৱাই অসম আৰু মিজোৰামত সংঘটিত হোৱা দুৰ্ঘটনাটিৰ বিষয়ে শোক প্ৰকাশ কৰিছে এগৰাকী আৰক্ষী বিষয়াৰ কন্যা সন্তান হিচাপে আইমি বৰুৱাই বহুত দুখ প্ৰকাশ কৰিছে তেন্তে আহক চাই লওঁ ভিডিঅ'টিত আইমি বৰুৱাই কি কৈছে অসম মিজোৰাম সীমান্তত সংঘটিত হোৱা ঘটনাটোৰ বাবে অতি দুখ পাইছোঁ লাজ পাইছোঁ ঘটনাটোত অসম আৰক্ষীৰ যি 5জনকৈ জোৱান নিহত হ'ল তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু ইয়াত আঘাতপ্ৰাপ্ত হোৱা সকলোৰে আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ নিহত হোৱা পৰিয়ালকেইটা বৰ্তমান সময়ৰ অৱস্থাৰ কথা ভাবি সঁচাকৈ বৰ দুখ লাগিছে কাৰণ এজন আৰক্ষী বিষয়াৰ জীয়ৰী হিচাপে সৰুৰে পৰা একেবাৰে কাষৰ পৰা এনেধৰণে আৰক্ষী আৰু আৰক্ষী পৰিয়ালসকলে সন্মুখীন হোৱা এই মুহূৰ্তবোৰত দুখ কষ্ট ত্যাগ বা পৰিস্থিতিৰ লগত যিদৰে মোকাবিলা কৰে এইবোৰ দেখি আহিছোঁ আৰু সেই পৰিয়ালকেইটালৈ গভীৰ সমবেদনা জনাইছোঁ এই সময়ত বিভিন্ন প্ৰশ্ন মনত উদয় হৈছে কাৰণ যিখিনি সময়ত সমগ্ৰ বিশ্বই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ একতা ভাতৃত্ববোধৰ কথা আনৰ আগত উদাহৰণ দিয়ে যিখিনি সময়ত অলিম্পিকৰ মেডেলটো আমি আমাৰ বুলি উত্তৰ পূৰ্বাঞ্চলৰ বুলি গৌৰৱত আত্মহাৰা হৈছোঁ সেই সময়বোৰত এনে কথাই সঁচাকৈ মনত বৰ দুখ দিয়ে মই বিশ্বাস কৰোঁ যে এইবোৰ সমস্যা নিশ্চয়কৈ আমি এটা পৰিয়ালৰ দৰে এখন ঘৰৰ দৰে আলোচনাৰ মাজেৰে সমাধান কৰিবলৈ সক্ষম হ'ম ইয়াৰ বাবে সকলোকে আগবাঢ়ি আহি শান্তি শৃংখলা অটুট ৰাখি ইয়াক সমাধান কৰিবলৈ অনুৰোধ কৰিছোঁ বিশেষকৈ চৰকাৰ আৰু প্ৰশাসনক ধন্যবাদ আশা কৰিছোঁ ভিডিঅ'টি চাই ভাল পাইছে ভিডিঅ'টি ভাল পালে নিশ্চয় লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনে পাইছে তেন্তে আজিলৈ আহিছোঁ পুনৰ লগ পাম অন্য এটি ভিডিঅ'লৈ